वेलकाम टू माय यूट्यूब चेनेल विपुल बरলৈ स्वागतम সকলোকে নমস্কাৰ এন খুলুমবাই এতিয়া মই এটি পাৰ্চেল আনিব গৈছিলোঁ এই ৰাস্তাটো বহুত বেয়া আৰু পাৰ্চেলটো আনিলোঁ আহি কিনে ইয়াতে মই ফচি গ'লোঁ কাৰণ বাইক লৈ গৈছিলোঁ ৰাস্তা একদম বেয়া এই বিপুলপুৰ এটি কভাৰ আহিছিলে লাভা কভাৰ আৰু ৰাস্তা একদম বেয়া ইফালে চোৱা ইফালে আহিছিলোঁ মই এনেকৈ আহিছোঁ একদম গাড়ী ফচি যায় চাকাটো পিছফালটো ঘূৰি থাকে আৰু বিৰাট অসুবিধা বিৰাট কষ্ট হয় আমাৰ ৰাস্তাটো কেনেকুৱা হৈছে বৰষুণ দি কেনে ৰাস্তা একদম বেয়া আপোনালোকে চাওক এইফালেদি যাব লগা হৈছে আমাৰ খৈৰাবাৰী গাঁৱত ৰাস্তা এটা আহিছে চিচি ব্লকটো ইফালে খুন্দি দিয়া হৈছে তাৰ কাৰণে ৰাস্তাটো ইফালে বনোৱা হৈছে কাৰণ ইফালে ৰাস্তা নহয় এইটো পথাৰ তথাপি ইফালে আহিব লগা হৈছে কাৰণ ইফালে ৰাস্তা নহয় এইফালে ৰাস্তা বনাই আছে তাৰ কাৰণে ইফালেদি যাব লগা হৈছে কাৰণ ইফালে খুন্দি দিয়া হৈছে ৰাস্তাটো আৰু ইফালে ড্ৰেইন বনাব আৰু ইফালে দলং চলং বনাব সেইকাৰণে ইয়াত বহুত আৰু মই আনিলোঁ পাৰ্চেলটো আনিলোঁ আৰু ইয়াতে চালোঁ এতিয়া খুলি চাম পাৰ্চেলটো তাৰ ভিতৰত কিনো আছে